এইফালে থকা সকলৰ খবৰ কেনেকুৱা ভাল বহিব জাগা পোৱা নাই আপোনালোকে হে ভগৱান আপোনালোক কেইটা বজাত আহিছিলে কেইটা আচ্ছা 5টা নে 6টা নে 7টা হাতেদি দেখাওকচোন 5টা আপোনালোক কেইটা বজাত আহিলে 5টাতে আহিলে কিন্তু সিট নাপালে আপোনালোক কেইটা বজাত আহিছিলে 5টা যদি 5টা দিয়াত আহিছে ঘৰৰ পৰা কেইটাত ওলাইছে এটা ৰাতি খুলে নে নাই কালি ৰাতি কোনে কোনে খোৱা নাই হাত দাঙকচোন হে ভগৱান ৰাতি আকৌ কোনে কোনে মোবাইলত ইজনে সিজনৰ লগত কথা পাতি আছে কালি যাবই লাগিব বুলি কিমানে বাপৰে নিজৰ ভিতৰতে আলোচনা হৈ আছে হয়নে কি হ'ব ৰাতিপুৱা ঘৰত চাহ কোনে বনাব জলপান কোনে বনাব আজি আৰু এইবোৰ চিন্তা কৰা নাই যি হ'ব হ'ব আৰু হা বাপৰে একদম গেটলৈকে আছে গেটত থকা বাইদেউসকলে শুনিছে নে নাই মোৰ কথা ঠিক আছে তাতো শুনিছে আপোনালোকৰ কাৰ কাৰ মোবাইল আছে হাত দাঙকচোন না হাত দাঙিলে পইচা কাটা না যায় হাত উঠাওক একো কথা নাই ঠিক আছে আমাৰ ইয়াত মোবাইল ফোনো বহুত আছে আৰু বাইদেউসকলে ৰাতি শুৱাই নাই ৰাতিপুৱাই আহিছে এতিয়া ঘৰতো যাব লাগিব সোনকালে সেইকাৰণে আমি যিমান পাৰো চমুকৈ আমি মিটিংখন কৰিম কাৰণ অহাকালি হ্যাপি নিউ ইয়াৰ আছে হয়নে নহয় আজি বছৰৰ লাষ্ট দিন কিদিনাখন বকুত আহোঁতে মই কৈ গৈছিলোঁ যে এই বছৰতে আপোনালোকে 10,000 টকাটো পাব তেতিয়া মই চিন্তা কৰিলোঁ যে কালিতো জানুৱাৰী হৈ যাব গতিকে যেনে তেনে 31 তাৰিখ হ'লেও আজি বকুত আহিবই লাগিব আৰু বকুৰ আই মাতৃসকলক তেওঁলোকৰ পুঁজিটো দিবই লাগিব আজি নহলে সবেই বন্ধ বুলিয়ে ভাবি আছে কোনেও ইমান কাম কৰা নাই কিন্তু মোৰ যেহেতু মই যোৱাবাৰ আহোঁতে কথা দি গৈছিলোঁ সেইকাৰণে মই ডিসিক ক'লো যে যি হ'ব হ'ব আজি কিন্তু আমি বকুত কামটো কৰি যাবই লাগিব আৰু সেইকাৰণে আজি আমাৰ সভাত সকলো আহি উপস্থিত হৈছে আমাৰ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া আমাৰ এমপি বিজুলী কলিতা মেধি ডাঙৰীয়ানী ৰাভা সংঘৰ সিএম টংকেশ্বৰ ৰাভা ডাঙৰীয়া বিধায়ক হেমাংগ ঠাকুৰীয়া ডাঙৰীয়া বকুৰ বিধায়িকা নন্দিতা দাস ডাঙৰীয়ানী আমাৰ জিলা পৰিষদৰ সভাপতি নিপন ভূঞা ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টিৰ জিলাৰ সভাপতি অঞ্জন গোস্বামী ডাঙৰীয়া জিলা আয়ুক্তকে আদি কৰি মঞ্চত উপবিষ্ট বিশিষ্ট ব্যক্তিসকল আৰু আমাৰ সন্মানৰ আই মাতৃসকল আৰু সুধীবৃন্দ মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি বিতৰণৰ আজি 50 নম্বৰ সভা আৰু ইতিমধ্যে 16 লাখ মহিলাই এই উদ্যমিতা অভিযানৰ পুঁজি লাভ কৰিছে জানুৱাৰী মাহ আৰু ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহৰ ভিতৰত আমি অসমৰ প্ৰায়বিলাক সমষ্টিতে
উদ্যমিতা অভিযানৰ পুঁজি বিতৰণ কৰিম। আপোনালোকে জানি ভাল পাব যে এই উদ্যমিতা অভিযানত অসমৰ ৩২ লাখ মহিলা উপকৃত হ'ব আৰু ৩২ লাখ মহিলাক ১০,০০০ টকাকৈ দিবলৈ যাওঁতে আমাৰ চৰকাৰে ৩,২০০ কোটি টকা খৰচ কৰিব লাগিব। তাৰ মানে আজি প্ৰথমবাৰৰ বাবে অসমৰ মহিলাসকলৰ উন্নয়নৰ বাবে চৰকাৰে ৩,০০০ কোটি টকা খৰচ কৰিছে। আজি বকো সমষ্টিতে যদি আমি চাবলৈ যাওঁ, বকো ছয়গাঁও সমষ্টিৰ ৩৩,৮৬১ গৰাকী মহিলাই আমাৰ এই আঁচনিৰ পৰা উপকৃত হ'ব। ৩৩,৮৬১ মহিলাই ১০,০০০কৈ টকা পালে কিমান টকা লাগিব? ৩৪ কোটি 34 crores। আজি আপোনালোকৰ এজনে ভাবিব মই ১০,০০০, কিন্তু যেতিয়া ১০ গৰাকী গ্ৰুপৰ একেলগে ভাবিব ১ লাখ, আৰু যেতিয়া গোটেই ৰাইজখনে ভাবিব ৩৫ কোটি, আৰু এনেকৈ ১২৬টা সমষ্টিত আমি পুঁজি বিতৰণ কৰিম আৰু আমাৰ খৰচ হ'ব ৩,২০০ কোটি টকা। আগতেও মহিলাসকল সেলফ হেল্প গ্ৰুপৰ লগত জড়িত আছিলে, কিন্তু চৰকাৰে কেতিয়াও মহিলাসকলক ইমান গুৰুত্ব দিয়া নাছিল। আজি আপোনালোকে চাওক, আমাৰ বকো ছয়গাঁৱৰ এই গোটেই ফিল্ডখন ক'ব গ'লে ১০০ গৰাকীমান পুৰুষক বাদ দিলে ইয়াত গোটেই মহিলাই উপস্থিত হৈ আছে, হয়নে নহয়? আমাৰ বকো ছয়গাঁও মহিলাসকলৰ ইমান ডাঙৰ মিটিং আগত কেতিয়াবা হৈছিলে নেকি? কেতিয়াও হোৱা নাই। আজি আমি ৩৩,০০০ মহিলাক ঘৰৰ পৰা উলিয়াই আনিছোঁ। বহুতে হয়তো বকো ছয়গাঁও আগত বকোলৈকে অহাই নাই। আজি আপোনালোকক আমি ঘৰৰ পৰা ওলাই আনিছোঁ এটা মহান উদ্দেশ্য আগত ৰাখি। উদ্দেশ্যটো কি? যে আমি আপোনালোকক লাখপতি বাইদেউ বনাব খোজো। ইয়াত মোৰ স্বাৰ্থ নাই, স্বাৰ্থটো হ'ল অসমৰ স্বাৰ্থ। আজি আমাৰ বকো ছয়গাঁও এই ৩২,০০০, ৩৩,০০০, ৩৪,০০০ মহিলা যদি লাখপতি বাইদেউ হ'ব পাৰে, আমাৰ ৰাজ্যখন কিমান আগুৱাই যাব, দৰিদ্ৰতা নোহোৱা হ'ব আৰু আমাৰ সমাজখন আগবাঢ়ি যাব। এতিয়া আপোনালোকে ভাবিব পাৰে যে লাখপতি বাইদেউ হোৱাটো ইমান সহজ নেকি? লাখপতি বাইদেউ হোৱাটো সহজ নহয়, কিন্তু টানো নহয়। কাৰণ অসমত ইতিমধ্যে আত্মসহায়ক গোটৰ ৮ লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে। যদি টান কাম হ'লহেঁতেন ৮ লাখ মহিলা কেতিয়াও লাখপতি বাইদেউ হ'ব নোৱাৰিলেহেঁতেন। যদি ৮ লাখে পাৰিছে, তেতিয়াহ'লে বাকী ২২ লাখ বা ২৪ লাখ মহিলাই কিয় লাখপতি বাইদেউ হ'ব নোৱাৰিব? আজি আপোনালোকে চাব,
যে অসমৰ লগতে আমাৰ বকো ছয়গাঁও সমষ্টিটো বহুতো লাখপতি বাইদেউ আছে। যেতিয়া আমি কওঁ যে লাখপতি বাইদেউ আছে, বহুতে ভাবে ডিব্ৰুগড়ত আছে, যোৰহাটত আছে, গুৱাহাটীত আছে। আমাৰ ইয়াতনো কোন লাখপতি হ'ব? এতিয়া আপোনালোকে যদি হিচাপ কৰে, আমাৰ হাহিম গাঁৱৰ মাৰ্টিনা এন চাংমা বাইদেৱে গ্ৰুপৰ পৰা লোন লৈ, বেংকৰ পৰা লোন লৈ আজি এখন ডিপাৰ্টমেণ্টেল ষ্ট'ৰ আৰু খুচুৰা ব্যৱসায় চলাই মাহত 50,000 টকা উপাৰ্জন কৰে। বছৰি 6.5 লাখ টকা। আত্মসহায়ক গোটৰ সামূহিক বিনিয়োগ পুঁজিৰ পৰা টকা ধাৰ লৈ আজি বাইদেৱে মাহত 50,000 টকা উপাৰ্জন কৰে। আমাৰ জালুকবাৰী গাঁৱৰ গীতাঞ্জলি বাইদেউ, বড়ো বাইদেউ, গীতাঞ্জলি বড়ো দৈমাৰী গাখীৰৰ ব্যৱসায় কৰে। মাহত 57,000 টকা উপাৰ্জন কৰে। তাৰ মানে বছৰত কিমান? 6,58,000। মই এই উদাহৰণ গুৱাহাটীৰ মহিলাৰ দিয়া নাই। এই উদাহৰণ মই কোনো ডাক্তৰৰ পৰিবাৰ, ইঞ্জিনিয়াৰৰ পৰিবাৰৰ দিয়া নাই। এই উদাহৰণ মই কাৰ দিছো? হাহিমৰ দিছো। কাৰ দিছো? আমাৰ জালুকবাৰী গাঁৱৰ দিছো, বকো ছয়গাঁৱৰ দিছো। এনেকৈ আমাৰ অসমত 8 লাখ মহিলা লাখপতি বাইদেউ হ'ব পাৰিছে। এবছৰত হোৱা নাই, 5 বছৰ, 6 বছৰ, 7 বছৰ কষ্ট কৰি কৰি তেওঁলোকে আজি এটা পৰ্যায়ত উপনীত হৈছে। আপোনালোকে শুনি ভাল পাব যে আমাৰ মহিলা অকল লাখপতি বাইদেৱে হোৱা নাই, কিছুমান মহিলা মহা লাখপতি বাইদেউ হৈছে। তাৰ মানে যাৰ উপাৰ্জন বছৰত 10 লাখ টকাতকৈও বেছি হৈছে। এতিয়া আমাৰ লক্ষ্য হ'ল, যদি এজনে পাৰে 10 জনেও পাৰিব, যদি 10 জনেও পাৰে 1000 জনেও পাৰিব, আৰু 1000 জনে যদি পাৰে 1 লাখেও পাৰিব। কিন্তু অকল পাৰিব বুলি ভাবি থাকিলে নহ'ব, চৰকাৰেও সহায় কৰিব লাগিব আৰু গ্ৰুপৰ সদস্যসকলো আগবাঢ়ি আহিব লাগিব। আজি আপোনালোকে ইয়াত 32,000 33,000 মহিলা ইয়াত আহি উপস্থিত হৈছে। চৰকাৰে আপোনালোকক সহযোগিতা কৰিব আৰু আপোনালোকে মনত এটা সংকল্প লৈ ঘৰলৈ যাব যে এই টকাৰ সৎব্যৱহাৰৰ জৰিয়তে আমি নিজকে এগৰাকী উপাৰ্জনমুখী মহিলালৈ ৰূপান্তৰ কৰিম। এই টকাৰ আমি সৎব্যৱহাৰ কেনেকৈ কৰিম? মই আপোনালোকক 2-3টা ৰাস্তা বুজাই দিব খুজিছোঁ। প্ৰথম, এই 10 লাখ টকা লৈ গ্ৰুপৰ 10 গৰাকী সদস্যাই নিজৰ ভিতৰত আলোচনা কৰক যে আমি একেলগে কি কৰিব পাৰোঁ। আৰু যদি গোটেই কেইগৰাকী মহিলা একমত হয়, তেতিয়াহ'লে 10,000 টকাটো গ্ৰুপৰ একাউণ্টত দি দিয়ক আৰু একেলগে এটা ব্যৱসায় কৰিবৰ বাবে চেষ্টা কৰক। বোলে নহয় এগৰাকী এগৰাকীকৈ কৰিম,
গ্ৰুপৰ পৰা যিগৰাকীয়ে কৰিব খুজিছে তেওঁক লোন দিয়ক। গ্ৰুপটোতো সুদ আহিব, লোন আহিব, মূল ঘূৰাই পাব, গ্ৰুপটো ডাঙৰ হৈ গৈ থাকিব। বোলে নহয় আমি গ্ৰুপত দিব খোজা নাই, আমি নিজে কিবা এটা কৰিব খুজিছো, তাতো আপত্তি নাই। চিলাই মেচিন এটা কিনক, গৰু, গাহৰি, ছাগলী বা সৰু সুৰা দোকান পোহাৰ, আচাৰ বনোৱা, পিঠা পনা বনোৱা, আপোনালোকে কাম এটা হাতত লওক, নিজে লওক, নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়ক। ৩ নম্বৰ, মই গ্ৰুপতো দিব খোজা নাই, নিজেও কৰিবৰ কাৰণে মোৰ সাহস হোৱা নাই। তেতিয়া মই কি কৰিম? মোৰ হাজবেণ্ডৰ বা মোৰ স্বামীৰ বা আমাৰ ঘৰৰ খেতি আছে, ঘৰত ফিচাৰী আছে, ঘৰত কিবা দোকান পোহাৰ আছে, ঘৰৰ ব্যৱসায়ত এই 10,000 টকাটো লগাই দিয়ক। 3টা ৰাস্তাৰ যিকোনো এটা ৰাস্তাত আপোনালোকে যাব চেষ্টা কৰক। 6 মাহ পিছত আমি আপোনালোকৰ ঘৰত আকৌ যাম। এনেও জীৱিকা সখী বাইদেউসকলে আমাক জনায়ো থাকিব, আৰু আমিও আপোনালোকৰ 6 মাহ পিছত ঘৰত যাম। আপোনালোকক সুধিম যে বাইদেউ 10,000 টকাটো পাইছিলে? বোলে পাইছিলোঁ। টকাটো বেংকৰ পৰা উলিয়ালে? বোলে উলিয়ালো। টকাটো দি কি কৰিলে? মই আগতে সুধিছো কাৰ কাৰ মোবাইল আছে। টকাটো দি কি কৰিলে? বোলে পুৰণা মোবাইলটো বেয়া হৈ গ'ল, নতুন মোবাইল এটা কিনিলো। বোলে মোৰ আগত মোবাইলে নাছিলে, আৰু এটা মোবাইল কিনিলো। আমি কম বাইদেউ ভাল কৰিলে। দ্বিতীয়তে কি কৰিলো? বোলে টকাটো দিওঁতে দিওঁতে নিউ ইয়াৰ আহিয়ে গ'ল, গতিকে কাপোৰ কানি এযোৰ কিনিলো। আমি কম ভাল কথা, কিন্তু কিছুমানে ক'ব যে নহয়, এই 10,000 টকা মই গ্ৰুপত দিলো, নিজে কৰিলো, বা মোৰ ঘৰৰ মানুহজনৰ লগত মিলি এই 10,000 টকা আমি ব্যৱসায়িকভাৱে বিনিয়োগ কৰিলো। তেতিয়া আমি আপোনালোকক এনেকৈ আকৌ মাতিম, আৰু এইবাৰ মাতি আমি আপোনালোকক 25,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম। কিমান দিম? 25,000। 25,000 ল'বলৈ আজি 5টাত আহিছে, তেতিয়া আকৌ 3টা বজাতে নাহিব। 5টাত আহিলেও হ'ব, 6টাত আহিলেও হ'ব। আমি বিচাৰো যে বকো সমষ্টিৰ 33,600 মহিলা আকৌ এবাৰ আহিব লাগে, আৰু এইবাৰ 25,000 টকা লৈ ঘৰলৈকে ঘূৰি যাব লাগে। ভাল হ'বনে বেয়া হ'ব? একদম লাহেকৈ কৈছে, ইয়াত নালাগে হপায়। বাইদেউ নালাগে নেকি কাকো? কাক কাক নালাগে হাত দাঙকচোন। কাক কাক নালাগে হাত দাঙক। কোনে নালাগে? এতিয়া কাক কাক লাগিব হাত দাঙক। এতিয়াহে হৈছে কথাটো। আপোনালোকে যে হাত দাঙিলে, তাৰ মানে 25,000 টকা পাবলৈ আপোনালোকৰ মনত ইচ্ছা আছে। মোৰ ওপৰত বিশ্বাস আছে নে নাই? আছে নে নাই? অলপ ডাঙৰ কৰি কওক। তাৰ মানে আমি 25,000 আৰু পাম, কিন্তু 25,000 পালে নহ'ব।
25,000 পোৱাৰ পিছত যেতিয়া তৃতীয় বছৰ হ'ব থাৰ্ড ইয়াৰ এতিয়া প্ৰথম হ'ল 25 বছৰ 25,000 সেকেন্ড ইয়াৰত পালে থাৰ্ড ইয়াৰত আমি আপোনালোকক আকৌ মাতিম যে বাইদেউ 25,000 টো কি কৰিলে বোলে নহয় এতিয়াতো মোৰ ভাল ব্যৱসায় 10,000 পালো 25,000 পালো গৰু আহিলে দোকান পোহাৰ হ'ল পিঠা পনা বনালো আচাৰ বনালো সিলাই মেচিন কৰিলো দোকান খুলিলো এইবাৰ তৃতীয় বাৰৰ বাবে আমি আকৌ আপোনালোকক মাতিম এইবাৰ আমি আপোনালোকক 50,000 টকাকৈ আমি আপোনালোকক দিয়াৰ ব্যৱস্থা কৰিম 10,000 দি আৰম্ভ হ'ল 25,000 পালো আৰু তৃতীয় বছৰত 50,000 পালো মোক অফিচাৰ বিলাকে কয় যে স্যাৰ 10,000 তো সবে পাব কিন্তু 25,000 পোৱা সংখ্যা কমি যাব তেতিয়া মই কলো যে কমি না যায় মই সব মিটিংতে যাম আৰু বাইদেউ সকলক বুজাই দিম তেতিয়া সকলো বাইদেৱে মই বুজাই দিয়াৰ দৰে টকা খৰচ কৰিব সকলোৱে আকৌ 25,000 টকাকৈ নিশ্চিতভাৱে পাব সেই কাৰণেই আজি মই আপোনালোকৰ মাজত আহিছো বা প্ৰত্যেক সমষ্টিতে গৈছো নহলে একাউণ্টতে টকাটো মই পঠাই দিব পাৰিলোহেঁতেন কিন্তু কিয় একাউণ্টত পঠোৱা নাই 10,000 টকা সোমাব আপোনালোকে ভাবিব লটাৰী লাগি গল কবাৰ পৰা আহিলে টকাটো খৰচ হৈ যাব আৰু আমিও ভাবিম সবে টকাটো পালে কিন্তু এইবাৰ পালে নহব অহাবাৰো পাব লাগিব যদি অহাবাৰো পায় তাৰ পিছৰ বাৰো পাব তেতিয়াহে আপোনালোক লাখপতি বাইদেউ হ'ব পাৰিব আৰু লগে লগে মই বেংক বিলাককো মিটিং পাতি কম যে যিসকলে 10,000 25,000 50,000 পাইছে তেওঁলোকক আপোনালোকেও লোন দিব সকলোৱে ব্যৱসায় কৰিব পাৰিব এতিয়া আপোনালোকে মোক কওক লাখপতি বাইদেউ হ'ব কাৰ কাৰ ইচ্ছা আছে সবৰে ইচ্ছা আছে হাতখন যে লগে লগে নমাই দিয়ে ভয় কৰে নেকি নেকি যে হ'ব নোৱাৰিম নেকি ধৰি থাকক হাতখন ঠিক আছে যোনে যোনে হাত ডাঙা নাই তেওঁলোকৰ মনত ইচ্ছা আছে নে নাই ঠিক আছে এইকাৰণে এইবাৰ সবে হাত ডাঙক যাৰ যাৰ ইচ্ছা আছে ঠিক আছে এতিয়া আপোনালোকক মহিলা উদ্যমিতাৰ 10,000 25,000 আৰু 50,000 পাবৰ কাৰণে আপোনালোকে চেষ্টা কৰিব লাগিব আৰু বকো ছয়গাঁৱৰ মহিলা দক্ষিণ কামৰূপৰ মহিলা এনেও আগ্ৰহী আৰু আপোনালোকে নিশ্চিতভাৱে সফল হ'ব পাৰিব বুলি মই বিশ্বাস কৰোঁ এটা কথা আপোনালোকে মোক কওক আমাৰ আজি যিসকলে আমি টকা ল'ব আহিছো এইটো আঁচনিত এখন ঘৰত দুজনেও পাইছে কিন্তু অৰুণোদয় এখন ঘৰত এজনে পায় আপোনালোকৰ কাৰ কাৰ পৰিয়ালত অৰুণোদয় পাইছে হাত ডাঙক কোনে কোনে পৰিয়ালত এটাও অৰুণোদয় পোৱা নাই হাত ডাঙক এটাও পোৱা নাই ঘৰত তেওঁলোকে খালি হাত ডাঙিব মই হিসাব কৰি চাই আছো যে বকুত আৰু কিমান বেছি অৰুণোদয় দিব লাগিব যাতে আপোনালোকে নোপোৱা বিলাকেও পাব পাৰে কালি 1 তাৰিখে ৰাতিপুৱা অৰুণোদয় পোৱা মহিলাসকলৰ পৰিয়ালৰ বাবে মই আৰু এটা উপহাৰ এটা ঘোষণা কৰিম
লাগিব না নালাগে বঢ়িয়া আমাৰ বকো সমষ্টিত 28,000 মহিলাই অৰুণোদয় পাই আছে দুই এদিনতে মই আৰু 2,500 আৰু নতুনকৈ আপোনালোকক অৰুণোদয় দি দিম যাতে নোপোৱা সকলেও পাব পাৰে এতিয়া আপোনালোকে মোক কওক আগতে যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল কোনে কোনে অৰুণোদয় পাইছিল কোনে কোনে অৰুণোদয় পাইছিল আচ্ছা এনেকে মিটিং পাতি কংগ্ৰেছৰ দিনত কোনে কোনে 10,000 টকা পাইছিল অলপ মনত পেলাওক না অলপ ভাল কৰি মনত পেলাওক পাক্কা কোনেও পোৱা নাই তেতিয়ালে এবাৰ ভোট কাক দিব ভোট কাক দিব দিয়াটোক দিব নে নিদিয়াটোক দিব বিজেপিক ভোট দিব নে নিদিয়ে এতিয়া আপোনালোকে চাব মহিলাসকলক আমি কিমান সন্মান কৰিছো আমি কিমান মৰম কৰিছো কিমান আমি শ্ৰদ্ধা কৰিছো আগতে আমি যেতিয়া সৰু আছিলো ঘৰত গেষ্ট আহে অতিথি আহে মায়ে কয় বহক চাহ খাও পাকঘৰত গৈ দেখে যে চেনিয়ে নাই তেতিয়া কি কৰে বাটিটো লৈ কাখৰ মানুহ ঘৰত যায় অলপ চেনি ধাৰ দে হয় না নহয় আজিও আপোনালোকৰ ঘৰত এনেকুৱা হয় না নহয় কেতিয়াবা লৰাটো স্কুলৰ পৰা আহিছে ভাত বনাব লাগে পাকঘৰত গৈ দেখিলে দালিয়ে নাই আজি আমি কি কৰিছো মোদী ডাঙৰীয়াই আপোনালোকক বিনামূলীয়াকৈ চাউল দিছে আমি 117 টকাত 1 কেজিকৈ দালি দিছো 1 কেজিকৈ চেনি দিছো 1 কেজিকৈ নিমখ দিছো আপোনালোকে কিনিছে নে নাই কোনে কোনে চৰকাৰৰ দালি চেনি নিমখ কিনিছে হাত দাঙকচোন ও ভগৱান সবে কিনিছে দালিৰ কোৱালিটিটো ভাল নে বেয়া চেনিটো ভাল নে বেয়া নিমখটো ভাল নে বেয়া অহা কালিৰ পৰা এতিয়া আপোনালোকে আৰু 117 দিব নালাগে 100 টকা দিলে তিনটা বস্তু পাই যাব ভাল হ'ব নে বেয়া হ'ব আৰু এটা নিয়ম কৰিম এইবাৰ বিজেপিক জিকাই দিয়ক অহাবাৰ 100 টকাটো গুছাই দিম দে নালাগে 100 টকাটো বিনা পইচাতে 1 কেজি দালি 1 কেজি চেনি আৰু 1 কেজি নিমখ আমাৰ ঘৰত আহি যাব মিঠাতেলো লাগে বাইদেউক মিঠাতেলো লাগিব গতিকে তাৰ লগত 1 লিটাৰ মিঠাতেলো যোগ দিব লাগিব হয় না নহয় এতিয়া আপোনালোকে মোক কক কংগ্ৰেছৰ দিনত কোনে কোনে বিনা পইচাত চাউল পাইছিল অলপ চিন্তা কৰকচোন দুই এজনটো কংগ্ৰেছক ভোট দিয়া মানুহো আছে কোনে কোনে পাইছিল আচ্ছা কংগ্ৰেছৰ দিনত কম দামত দালি নিমখ চেনি কোনে কোনে পাইছিল হাত দাঙক কোনেও পোৱা নাই কংগ্ৰেছৰ দিনত কোনেও পোৱা নাই কংগ্ৰেছৰ দিনত কি পাইছিল লুঙি আৰু ধুতি কম্বল আঠুৱা এতিয়া আমি কি দিছো 10,000 টকা উদ্যমিতা 1250 টকা অৰুণোদয় কালি আৰু দিম তাৰ লগত বিনামূলীয়া চাউল তাৰ লগত চেনি নিমখ দালি বাইদেৱে কলে মিঠাতেলো লাগিব বুলি তাৰ লগতে ছোৱালীক পঢ়ুৱাৰ খৰচ চৰকাৰৰ অহা কালিৰ পৰা লৰাৰ পঢ়াৰ খৰচো চৰকাৰৰ হৈ যাব তাৰ মানে আপোনালোকে চিন্তা কৰক এতিয়া ঘৰখন চলাবৰ কাৰণে মহিলা গৰাকীয়ে চিন্তা কৰিব নালাগে
1250 টকা একাউণ্টত আহিলে 10,000 টকা আমি ব্যৱসায় আৰম্ভ কৰিলোঁ চেনিও পালোঁ দালিও পালোঁ তেলো পালোঁ চাউলো পালোঁ বেমাৰ হ'লে চিকিৎসা কৰিবৰ কাৰণে ৰেচন কাৰ্ডখন দেখুৱালে 5 লাখ টকালৈকে সুবিধা পালোঁ ল'ৰা ছোৱালীৰ এডমিশ্যন পঢ়ুৱাৰ দায়িত্বও চৰকাৰে লয় এতিয়া আপোনালোকে চিন্তা কৰক অৰুণোদয় অহাৰ আগত আৰু অৰুণোদয় অহাৰ পিছত 8 তাৰিখ হোৱাৰ লগে লগে হাজবেণ্ডে খুদে এই মোবাইলটো চাই থাকিবি দেই টকা সোমাব হয়নে নহয় আজি মহিলাসকলৰ অৰুণোদয় আঁচনিৰ কাৰণে মহিলাসকলৰ সন্মান বাঢ়িছে নে নাই বাঢ়া আজি আপোনালোকে চাওক এনেই যদি ৰাতি ঘৰত গোটেই ৰাতি নুখুলেহেঁতেন আৰু ৰাতিপুৱা 5টাত মিটিঙত আহিলেহেঁতেন গিৰিয়েকবিলাকে গালি দিলেহেঁতেন নে দিলেহেঁতেন দিলেহেঁতেন নে নিদিলেহেঁতেন আজিতো গালি নিদিয়ে কিন্তু আজি যদি চেক নোলোৱাকৈ যায় জোকাব কিন্তু পাৰে পুৰা জোকাব গৈছিলি নহয় ৰাতিপুৱাই বুলি সেইকাৰণে আজি ইয়াত চেকখন লৈহে যাব কোনবাই ক'ব এই নহয় চেকখন গাঁৱত দি দিম দে গাঁৱত চেক যোৱা মানে 50 টকাৰ পৰা 200 টকা আকৌ লৈ ল'ব হয়নে নহয় গতিকে চেক আজিয়ে ল'ব কেনেকৈ ল'ব মই বুজাই দিম তাৰ লগতে মহিলাসকলক আমি আৰ্থিকভাৱেও সহায় কৰিছোঁ সামাজিকভাৱেও সহায় কৰিছোঁ এতিয়া মই যেতিয়ালৈকে CM থাকোঁ কোনো গিৰিয়েকে দুটা বিয়া কৰাব সাহ নকৰে আৰু এতিয়ালৈকে হয়নে নহয় এই প্ৰচাৰটো হৈছে নে নাই দুটা বিয়া বন্ধ বুলি হৈছে নে নাই এতিয়া যিবিলাক জাগাত দুটা তিনটা চাৰিটা বিয়া হৈছিলে এতিয়া তাত মাত্ৰ এটা বিয়া হ'ব গিৰিয়েকবিলাকে য'ত ভোট দিয়ে দিবি কিন্তু ঘৈণীয়েকবিলাকে মনে মনে বিজেপিকে দি দিবি দেই মাইহঁত আজি আপোনালোকে চাওক বাল্য বিবাহ বহু বিবাহ কোনো মুখ্যমন্ত্ৰী এইবোৰ কৰিব সাহ কৰা নাছিল কিন্তু আমি সৰুৰে পৰা মাহঁতক দেখি বাইদেউসকলক দেখি আমি বুজি পাওঁ যে মহিলাসকলৰ কষ্ট ক'ত চাহকাপ বনাব গৈ চেনি পাকঘৰত নাথাকিলে মহিলাগৰাকীৰ মনত দুখ লাগে যেতিয়া ঘৰৰ চাউল দালি ওচৰৰ গেলামাল দোকানৰ পৰা বাকীকৈ আনো আৰু বাকীটো ঘূৰাই দিব নোৱাৰিলে গেলামাল দোকানৰ মালিকে বেয়াকৈ কয় আমাৰ মনটো দুখ লাগে লাগে নে নালাগে আজি মহিলাসকলে কোনো কাৰণতে মনোকষ্ট পাব নোৱাৰে একাউণ্টত টকা আহিলে লাখপতি বাইদেউ হোৱাৰ কাৰণে কাম আৰম্ভ কৰিলোঁ চাউল আহিলে দালি আহিলে নিমখ আহিলে আজি চেনি আহিলে ল'ৰা ছোৱালীৰ এডমিশ্যন বিনামূলীয়া হ'ল আৰু আমাৰ ল'ৰা ছোৱালীয়ে কিতাপ কাগজ কিনিবৰ কাৰণে আজি চৰকাৰৰ পৰা মাহত টকা পোৱা আৰম্ভ হ'ল লগতে আপোনালোক সকলোৱে জানে যে আজিকালি চাকৰিৰ কাৰণেও 1 টকাও ঘোষ দিব নালাগে বিনা পইচাত চৰকাৰী চাকৰিও পাব পাৰে 1.5 লাখ ল'ৰা ছোৱালীক আজি আমি 1 টকাও ঘোষ নোখোৱাকৈ চাকৰি দিম আপোনালোকে চিন্তা কৰক 5 বছৰত এজন মুখ্যমন্ত্ৰীয়ে বা এখন চৰকাৰে আৰু কি কৰিব পাৰে যিমান কৰিব লাগে 5 বছৰত দিনে ৰাতিয়ে ৰাস্তা দলং স্কুল কলেজ আৰু মহিলাসকলৰ সন্মান বৃদ্ধিৰ বাবে
প্ৰতিটো দিন নতুন নতুন আঁচনি। আজি আমি এই ধৰণে যদি মহিলা সমাজক আগুৱাই লৈ যাব পাৰোঁ, আমাৰ অসমখন সুন্দৰ হ'ব, আমাৰ অসমখন ধুনীয়া হ'ব। আমি গাঁও নহয়, মোৰ আপোনাৰ দেশ। আজি মই প্ৰত্যেকখন মিটিঙতে মোৰ আপোনাৰ দেশ আমি একেলগে গাওঁ, জনগণ মন একেলগে গাওঁ। আমাৰ মিটিংবিলাকতো মহিলাসকলে বহুত কথা শিকিব পাৰে। আজি আপোনালোকে চিনেমাখন দেখিলে কেনেকৈ আপোনালোকৰ দৰে মহিলা কেনেকৈ আগবাঢ়ি গৈছে, আমি অন্তত প্ৰেৰণা পাওঁ, এনকাৰেজমেণ্ট পাওঁ যে আমি কৰিব পাৰিম। মোৰ এটাই আশা, বকোত যেতিয়া মই আকৌ আহিম 25,000 টকা দিবলৈ, সংখ্যা যাতে কমি নাযায়, কোনেও যাতে পৰীক্ষাত ফেল নকৰে, চবেই পৰীক্ষাত পাছ কৰিব লাগিব। হ'বনে নাই? হ'ব। আৰু মোৰ বিশ্বাস আছে যে বকোৰ মহিলাই পৰীক্ষাত ফেল নকৰে, বকোৰ মহিলাই পৰীক্ষাত পাছ কৰিবই। হয়নে নহয়? এতিয়া মই দীঘলীয়াকৈ নকওঁ, কাৰণ আপোনালোকে কি হৈছে মাই হা ধুনীয়াকৈ তাতে ডক্টৰ আছে, এই তাতে ডক্টৰ আছে, ছাৰ লৈ যাওক, এজনে লৈ যাওক। হ'ব, ধুনীয়াকৈ এজনে দাঙি লৈ যাওক, বঢ়িয়াকৈ। পুলিচ আহি সহায় কৰি দিয়ক, সহায় কৰি দিয়ক। হৈ যাব, আপোনালোক বহক, মই তেওঁলোকে কৰি ল'ব, চিন্তা। এতিয়া মই আপোনালোকক আজি কেনেকৈ চেকখন পাব সেই বিষয়ে মই আপোনালোকক বুজাই দিছোঁ। আমি ইমান হাজাৰ মহিলাক একেলগে যদি চেক দিব যাওঁ, লাইন কৰি থাকিলে আমাক ৰাতি হৈ যাব। সেইকাৰণে মই কি কৰিম, আমি চেকখিনি চেইন সিস্টেমত বিতৰণ কৰি দিম। আমাৰ গোটৰ সভানেত্ৰী কোন কোন আহিছে হাত দাঙকচোন। গোটৰ সভানেত্ৰীসকলে হাত দাঙক। ঠিক আছে, আমি চেকখিনি ভিঅ' বাইদেউসকলক মাতি আনি দি দিম, আৰু ভিঅ' বাইদেউসকলে গ্ৰুপৰ সভানেত্ৰীক হাতত 10খন চেক দি দিব, আৰু গ্ৰুপৰ সভানেত্ৰীসকলে এই মিটিঙতে 10খন চেক মহিলাসকলক বিতৰণ কৰি দিব, আৰু চেকখন লৈ আপোনালোক ঘৰে ঘৰে যাব। হ'ব, বুজি পাইছে সকলোৱে? মই আৰু বিশেষ দীঘলীয়াকৈ নকওঁ, মোৰ লগত সকলোৱে একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।